আপোনালোকে আজি গৈ ঘৰত ক'ব যিজন জ্যেষ্ঠ ঢেঁকী এটা লাগিব কাৰণ আপোনালোকে জানেনে এই সময়ত মানুহবিলাকৰ এটা বেমাৰ হৈছে কি বেমাৰ হৈছে এইটো কি বুলি কয় এই যে চেনি নেখালেও চেনি হয় বুলি কয় ইমান চেনি হৈছে গাত অথচ দোকানত চেনি নকমে কি বুলি কয় এইটো চেনি কি বুলি কয় হা মধু সুগাৰ আপোনালোকে ভালকৈ আপোনালোকে কৈছে কৃষক মহিলাসকলে ঢেঁকীৰ চাউল খাবলৈ কৈছে জানেনে কথাটো মই কোৱা কথা নহয় মোৰ এটা কথা মানিব লাগে আপোনালোকে ঢেঁকীত উৎপাদিত চাউল খালে হেনো কি নহয় মোৰ ফালে আকৌ হেৰিটো তেওঁলোকে ফটোৱে নামাৰে সিহঁতকে ফটো মাৰি ঢেঁকীৰ চাউল খালে সুগাৰ নহয় বুলি কয় তেতিয়াহ'লে আমাৰ মহিলাসকলে কিয় এইটো আন্দোলন নকৰে ঘৰে ঘৰে ঢেঁকী লাগিব এজোপা গছত যদি ভাল গছত তিনিটা চাৰিটা ঢেঁকী হ'ব পাৰে সেইটোতো বিহু আমি ভাবিছো আমি নাচিম কিন্তু এইফালে ককা দেউতা চুগাৰত মৰিব আমি নাচিম ইফালে দদাই ক'ত আছিলে হায়দৰাবাদত চুগাৰ আমি নাচিম বুলি ভাবিছো ঢোল বজাম আমাৰ চুগাৰ ভাল কৰিবলৈ ক'ত আছে জুনমণি গোৱালা আমি গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো ইয়াৰ পিছতে তনুশ্ৰী গগৈ এনকলৰ লগত আমি ফটো কপি ল'ম ধুনীয়াকৈ কোনেও নাযাবা নাচি নাচি দিব লাগিব দেই পদলি মুখৰ পৰা নাচি নাচি সোমাব এতিয়া আমি গগৈ ডাঙৰীয়াক দেৱাক্ষী কোঁৱৰ আৰু নন্দিনী পাছোৱান তেখেত গুৱাহাটী নন্দিনী পাছোৱান ৰাজ্যসভালৈ যাবগৈ নন্দিনী পাছোৱান নেকি ভাল ছোৱালী ইয়াৰ পিছত পৰৱৰ্তী হিমাক্ষী গগৈ আৰু শ্যামলী ফুকন ইদুল গগৈ ডাঙৰীয়াৰ পৰা গ্ৰহণ কৰিব তেখেত খোজকাঢ়ি আছে গতিকে মই পবিত্ৰ মোহন শইকীয়া ডাঙৰীয়াক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আহিব গ্ৰহণ কৰিবলৈ পাৰ্ণিকা গগৈ আৰু পুলমী গগৈ পাৰ্ণিকা গগৈ আৰু পুলমী গগৈ মণিমালা বাইদেউৰ পৰা গ্ৰহণ কৰিব আজি অনুপস্থিত সুপ্ৰিয়া গগৈ বহুত দূৰৰ পৰা আহিছে তাই প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ভাইলিনা শইকীয়া গতিকে আপোনাকো আমি হাজৰি কৰিবলৈ অনুৰোধ জনাইছোঁ